এয়া হৈছে কলীয়া ভোমোৰা দলং। ব্ৰহ্মপুত্ৰ নদৰ ওপৰত নিৰ্মাণ হোৱা দ্বিতীয়খন দলঙৰ নাম হ'ল কলীয়া ভোমোৰা দলং। এই দলংখনে শোণিতপুৰ আৰু নগাঁও জিলাক সংযোগ কৰিছে। এই দলংখন 1978 চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশায়ে আধাৰশিলা স্থাপন কৰিছিল। 1987 চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে উদ্বোধন কৰিছিল। দলংখনৰ দৈৰ্ঘ্য 3.3 কিলোমিটাৰ। এই দলংখনৰ নাম কলীয়া ভোমোৰা কিয় হ'ল সেই বিষয়ে জানো আহক। 1796 চনত আহোম স্বৰ্গদেউ আছিল কমলেশ্বৰ সিংহ। তেওঁৰ ৰাজত্বকালত কামৰূপত হৰদত্ত, বীৰদত্ত নামৰ দুই ককাই ভায়ে বিদ্ৰোহ ঘোষণা কৰিছিল আহোম ৰাজশাসনৰ বিৰুদ্ধে, যি বিদ্ৰোহক দন্দুৱা দ্ৰোহ বুলি জনা যায়। সেই বিদ্ৰোহ কঠোৰ হাতেৰে কলীয়া ভোমোৰা বৰফুকনে দমন কৰিছিল। কলীয়া ভোমোৰা বৰফুকনে ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং নিৰ্মাণ কৰাৰ উদ্দেশ্যে শিলৰ খুঁটা পুতিছিল। তেওঁ যি ঠাইত শিলৰ খুঁটা পুতিছিল সেই ঠাইতে বৰ্তমানৰ দলংখন নিৰ্মাণ কৰা হৈছে। তেওঁৰ নামেৰে দলংখনৰ নাম কলীয়া ভোমোৰা দলং ৰখা হৈছে।